শ্ৰদ্ধা ৰাইজ সুপ্ৰভাত। আজি 20/8/2021। এইখন হৈছে গোলাঘাট ঐতিহ্যমণ্ডিত গোলাঘাট চহৰ। এয়া গোলাঘাট চহৰৰ পুৱা 9 বাজিছে। ইতিমধ্যে কালকৰুণে গোটেই জিলাখনত ক'লা দৰে চানি ধৰিছে আৰু ইয়াৰ চক বজাৰসমূহ দোকান পোহাৰ বন্ধ হৈ পৰিছিল আজি প্ৰায় এমাহ ধৰি। তাৰ যোৱা বছৰতো আপোনালোকে গম পাইছে ব্যৱসায় বাণিজ্য যথেষ্ট স্থগিত হৈ পৰিছিল। মানুহৰ হাতত কাম নাইকিয়া হৈ পৰিছিল আৰু বজাৰৰ এই অংশটো দেখা পোৱা গৈছে বেংগুলী দুৰ্গা মন্দিৰৰ সৌজন্যত সজুৱাই থকা তেওঁলোকৰ ঘৰটি RCC ঘৰটি। তেওঁলোকেও ইতিমধ্যে আজি 3 মাহ কাম পেলাই থৈছে। আশে পাশে থকা সকলো দোকান পোহাৰ বন্ধ হৈ আছে। পূৰ্বৰ দৰে কাৰো ব্যৱসায়ৰ প্ৰতি স্পৃহা কমি আহিছে আৰু ব্যৱসায়ীসকলে যথেষ্ট লোকচানৰ সন্মুখীন হৈছে। এইখন প্ৰায় 16-12 ৰোড ছাইড হোৰ্ডিং। সংশ্লিষ্ট কৰ্তৃপক্ষৰ অনুমতি সাপেক্ষে তেওঁলোকে ইয়াত হোৰ্ডিংসমূহ বিজ্ঞাপনসমূহ দিবৰ বাবে এই মৃদুল নামৰ এজেঞ্চিটোৱে আঁৰি থৈছে। আজি প্ৰায় যোৱা বছৰৰ পৰা এইসমূহ উকা হৈ আছে। ইয়াত কোনো ধৰণৰ হোৰ্ডিং দেখা পোৱা নাই। বৃহৎ কোম্পানীসমূহেও তেওঁলোকৰ হোৰ্ডিঙৰ বাবে যি বাজেট, সেই বাজেট তেওঁলোকে অপৰ্যাপ্ত নোহোৱাৰ বাবে তেওঁলোকে এইসমূহৰ বিজ্ঞাপন প্ৰকাশ কৰা নাই। বৃহৎ কোম্পানীসমূহো আজি যথেষ্ট অৰ্থনৈতিক ক্ষতিৰ সন্মুখীন হৈছে আৰু আশা কৰোঁ আকৌ পূৰ্বৰ দৰে ব্যৱসায় বাণিজ্য আগবাঢ়ক। ৰাইজৰ বাবে আকৌ সুখ শান্তি ঘূৰি আহক আৰু কালকৰুণে যাতে অতি সোনকালে পৃথিৱীৰ পৰা আঁতৰি যাওক আৰু তাৰে কামনা কৰিছোঁ। ধন্যবাদ।